বন্ধুসকল আকৌ এটা নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। থাম্বনেইল দেখি হয়তো গম পাই গ'ল আজি কি বাইকৰ ওপৰত ৰিভিউ কৰিবলৈ গৈ আছোঁ। ডেকা চামৰ মাজত এখন বিশেষ পপুলাৰ বাইক হৈ গ'ল Yamaha R-15 ভাৰ্চন 4 বাইকখনৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ ৰিভিউ দিবলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰক। ব'লক তেতিয়াহ'লে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আমি প্ৰথমতে বাইকখনৰ ইঞ্জিনটোৰ বিষয়ে ক'ব লাগিব। ইঞ্জিনটো হৈ গ'ল 155cc লিকুইড কুলেড ইঞ্জিন হয়, আমি সকলোৱে জানো। আৰু মই যোনখন বাইকৰ ৰিভিউ কৰিবলৈ গৈ আছোঁ সেইখনৰ নামটো হৈ গ'ল ৰেচিং ব্লু। স্ক্ৰীনত যোনখন লাগি আছে সেই বাইকখনৰ বিষয়ে। আৰু বাইকখনৰ এটা নিৰ্দিষ্ট পাৱাৰ থাকে, সেই পাৱাৰটো হৈ গ'ল 18.5 bhp 10,000 rpm আৰু টৰ্কটো হৈ গ'ল 14.2 নিউটন মিটাৰ 7,500 rpm। আৰু মাইলেজটোৰ বিষয়ে যদি কওঁ তেনেহ'লে মাইলেজটো হৈ গ'ল কোম্পানী ক্লেইমৰ মতে 51.4 কিলোমিটাৰ, কিন্তু বাইকখনৰ এভাৰেজ যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে 45 কিলোমিটাৰ পাৰ লিটাৰত পাব। আৰু গিয়াৰ বক্সৰ বিষয়ে যদি কথা কওঁ আমি সকলোৱে জানো 6 স্পীড গিয়াৰ বক্স। আৰু ফিউল টেংক কেপাচিটিটো হৈ গ'ল 11 লিটাৰ। আৰু ব্ৰেকিং ছিষ্টেমৰ বিষয়ে যদি চাওঁ তেতিয়াহ'লে ডুৱেল চেনেল ABS। আৰু বাইকখনৰ ৱেইটটো হৈ গ'ল 141 kg। আৰু চিট হাইটটো হৈ গ'ল 851 mm। গ্ৰাউণ্ড ক্লিয়াৰেন্সটো হৈ গ'ল 170 mm। ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰটো হৈ গ'ল বন্ধুসকল সম্পূৰ্ণ ডিজিটেল আৰু বহুতখিনি ফিচাৰ্ছ আছে। ব্লুটুথ কানেক্টিভিটি, আপোনাৰ মোবাইল চাৰ্জিং, সকলোখিনি ফিচাৰ্ছ আছে। আৰু হেডলাইটটো হৈ গ'ল সম্পূৰ্ণ LED। আৰু যদি আমি টায়াৰ চাইজটোৰ বিষয়ে কথা কওঁ তেতিয়াহ'লে ফ্ৰণ্ট টায়াৰটো হৈ গ'ল 100/80 আৰু বেক চকাৰ টায়াৰটো হৈ গ'ল 140/70। এতিয়া আহোঁ ইয়াৰ প্ৰাইচটোৰ বিষয়ে। প্ৰাইচটো হৈ গ'ল 2,18,854 টকা। আৰু এটা মিনিমাম যদি ডাউন পে'মেণ্ট চাওঁ তেতিয়াহ'লে ডাউন পে'মেণ্ট যদি দিয়ে 33,000 টকা যদি একেবাৰে ডাউন পে'মেণ্ট কমকৈ দিয়ে 36 মাহৰ কাৰণে, অৰ্থাৎ 3 বছৰৰ কাৰণে যদি হয় তেতিয়াহ'লে প্ৰত্যেক মাহে আপোনালোকৰ EMI আহিব 6,516 টকাকৈ। 6,516 টকাকৈ। আৰু যদি আপোনালোকে সৰহকৈ ডাউন পে'মেণ্ট দিয়ে বা ইয়াতকৈ আৰু কিমান আপোনালোকৰ EMI আহিব সকলোখিনি জানিবৰ কাৰণে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। সৰু এটা ভিডিঅ' নেক্সট কি বাইকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু বাইকখন কাৰ কাৰ প্ৰিয় হয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বন্ধুসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যিসকলে নতুনকৈ চাই আছে তেখেতসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।